তো ওয়েলকাম বেক মাই ইউটিউব চেনেল। আমি শিৱ মহাসংঘ বিশ্ব পৰিৱেশ হিচাপে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ সমাৰোহ ইংৰাজী 4-5-6 জুনলৈকে আমি আৰম্ভ কৰিছোঁ। চান কহুৱাটী মৰিগাঁও অসম। আমি যোৱাকালিৰ পৰা গছপুলি ৰুই আছোঁ। এই আপোনালোকে দেখুৱাই গৈছোঁ। এই ভণ্টিতে গছপুলি আৰু ফুল পুলি ৰুই আছে। তপন দা কেনেকুৱা খবৰ খাতি? বহুত ভাল। গছপুলি লগাই আছোঁ। এই ভালদৰে চাফাই কৰ। 3 দিনীয়া কাৰ্যসূচী 4-5-6 তাৰিখলৈকে আমাৰ কাৰ্যসূচীটো অব্যাহত থাকিব আৰু শৈৱ মহাসংঘৰ তৰফৰ পৰা আমি যিটো কাৰ্যসূচী লৈছোঁ সকলোৱে তেনেকৈ আকৌ বেলেগ সংঘও যে লয় সেইটো আমি কামনা কৰিছোঁ আৰু আগন্তুক আমি তেনেকৈয়ে কৰিম। ক'ব বিচাৰোঁ ব্যস্ততাৰ মাজতো এটা সময় উলিয়াই সকলোৱে যদি এনেকৈ বৃক্ষৰোপণ কৰিব পাৰে। বিশ্ব পৰিৱেশ দিৱস বুলি নহয়, সদায় ৰুব লাগে। সকলোৱে মিলিজুলি সকলোৱে গছ গছনি ৰুব লাগে। গছ গছনি কমি গৈছে, ৰুব লাগে সকলোৱে। যদি এজোপা গছ কাটে 100 জোপা ৰুব লাগে। ক'ব বিচাৰোঁ সকলো নৱপ্ৰজন্মৰ মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাইছোঁ যেন আমিও এনেকৈ গছ ৰোপণ কৰিছোঁ তেনেকৈ সকলোৱে আহক গছ ৰোপণ কৰক। আৰু আপোনালোকে গম পাইছে যে গছ গছনি কমি গৈছে আৰু গছ গছনি কমাৰ ফলত তাপমাত্ৰা বৃদ্ধি হৈছে। গতিকে আমি বৰষুণো কমিছে, অক্সিজেন কমিছে, হয়, বায়ু প্ৰদূষণ হৈ গৈছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যে সকলোৱে আজি বুলিয়েই নহয়, আজি দিৱস বুলিয়েই নহয়, সদায় ৰুৱক গছপুলি। সেয়া আৰু গছপুলি ৰুৱা বৃক্ষৰোপণ কাৰ্যসূচী আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। বৰ্তমান এই ভাইটিজনে গছপুলি লৈ গৈছে হাতত। এইপিনে ঘূৰিছোৱা। কৃষ্ণচূড়া গছ, কৃষ্ণচূড়া নহয়, এইটো কি বুলি কয়, কিবা এটা গছ আছিল নাম। গছপুলি ৰুই আছে। কাটো খান্দি লাগ রে। ধুনীয়াকৈ মাটি উঠা। হেঁচি নিদিবি, ওপৰে দিবি। এক মিনিট। গছপুলি ৰুইছা, সদায় পানী দিব লাগিব।
গাঁতটো পেকেটটো খাম আছে কিন্তু কৃষ্ণচূড়া পুলি এপিলে হ'বলে কৃষ্ণচূড়া কৈছে গাঁতটো খানা নহয় নে ঠাণ্ডা যাব মাটিখিনি উলিয়াল দকে খান্দিবা দেই এইপিনে চোৱা অলপ চাই দিয়া ঠিক আছে এই ভালকৈ এইপিনে চোৱা পুলিটো লৈ এইপিনে চোৱা ৱা ভাইটি ৰোৱা মাটি ভালদৰে জাপি দিয়া চিপাংখন দি অকণমান মাৰিছে বালিটো মাটি হেঁচি দিয়া লাহে ভাঙি ভাঙি পানী অলপ দি দিবা হৈ গ'ল মাটিখিনি দবাই নিদিবি ছটিয়াই দে এইটো নেকি বসন্তি পুৰা ইয়াত বগা বগা ফুল হালধীয়া পুৰা আহি দিয়ে গুলপীয়া হা ফুল ফুলে নে গুলপীয়া ফুলে বেয়া একেবাৰে হেৰি কৰি থাকে ভাল